হেল্ল' গাইজ, আজি ৰাতিপুৱা উঠি কিনে আমি অলপ ক্ৰিকেট খেলিলোঁ। যিহেতু কলেজ উইক আহি আছে তাৰ কাৰণে প্ৰেক্টিছো হ'ল। তাৰপিছত আমি আহিলোঁ হোষ্টেল 5-6ৰ ফিল্ডলৈ। দাদাসকলে আমাক মেজি পোৱাবলৈ মাতিছিলে। হেল্ল' গাইজ, আজি আমি প্ৰি মাঘ বিহু উদযাপন কৰি আছোঁ হোষ্টেল 5-6ৰ ফিল্ডত। আমাৰ দাদাসকল আছে, হোষ্টেল 7ৰ দাদাসকল আছে, হোষ্টেল 6ৰ আছে দাদাসকল, 5ৰ দাদাসকলো আছে আৰু 5, 6, 7, 9 মেজি পোৱাৰ পিছত আমি লাৰু পিঠাও খালোঁ। মানে যিহেতু হোষ্টেল বন্ধ থাকিব, সকলোৱে ঘৰলৈ যাব মাঘ বিহুত। এতিয়া আমি সোনকালে মাঘ বিহু উদযাপন কৰিলোঁ হোষ্টেলতে। সন্ধিয়া আমাৰ হোষ্টেল 9 আৰু লোকেল টীমৰ মাজত গাহৰি টুৰ্ণামেণ্টৰ ফাইনেল। লোকেল টীমে ফাইনেল জিকে আৰু সেই অনুযায়ী লোকেল টীম আৰু আমাক গাহৰি দিয়া হয়। আজি হোষ্টেলত সেইকাৰণে পাৰ্টি হ'ব। যিহেতু মেছত বহুতে গাহৰি নাখায়, সেইকাৰণে আমি বাহিৰত বনাইছোঁ গাহৰিটো।